আমি বহুত ক্ষুদ্ৰতকৈ ক্ষুদ্ৰ কথা জানো। ব্যাখ্যা অনুষ্ঠান বা ধৰ্ম আলোচনী যিকোনো এটা অনুষ্ঠান এইবাবেই পতা যায় বা আয়োজন কৰা যায় যাতে সেই স্থানত বহি আমি নিজৰ ভাৱৰ আদান প্ৰদানেৰে ধৰ্ম, আধ্যাত্মিকতা, ভক্তি সম্পৰ্কত যিখিনি মনত সংশয় থাকে সেইখিনি যাতে আমি নিবাৰণ কৰি ল'ব পাৰোঁ, আপোনাৰ পৰা মই লৈ, মোৰ পৰা তেখেতে লৈ, তেখেতৰ পৰা ইজনে লৈ, হয়নে? গতিকে আৰু হয়, প্ৰশ্ন কৰাৰো এটা পদ্ধতি আছে, কিন্তু পদ্ধতিলৈ মই এতিয়া যাব বিচৰা নাই। ভাৱ যিয়েই নহওক, যদি কিবা কাৰণত য'ত কিঞ্চিত মানুহ কথাৰ মাজত আপোনাসৱৰ মনত কিবা শংকা উপজে, তেতিয়াহ'লে তাৰ পৰা ক'বলৈ অসহজ অনুভৱ হ'লেও মোৰ কাষলৈ আহিব, কাণে কাণে হ'লেও কথাষাৰ জনাব যে এই কথাটোৰ ওপৰত অকণমান মোৰ কথাটো মিলা নাই, যে এই কথাটো তুমি ক'ৰ পৰা কৈছা। কাৰণ কেৱল আনুষ্ঠানিকতা ৰাখি মই ইয়ালৈ আহিছোঁ, মই ইয়াৰ ওপৰত দুটামান কথা ক'ম, যথা সময়ত মই গুচি যাম। মই ওলোটাই আপোনালোকলৈ ফোন কৰিও নুসুধো যে আপোনালোক ভালে আছেনে, ভাগৱত কথাৰ পৰা কি বুজিলে, কেতিয়াও নুসুধো। সুধিম জানো? নুসুধো। কেৱল এটা ফ্ল'ত থাকিয়ে ভক্তিটো নহয়, নহয় জানো? কিবা এটা পাৰ্মানেণ্টকৈ থাকিব লাগিব। আৰু এইটোও নাভাবিব যে মাধুৰ্য আহিছে, মাধুৰ্য ইয়াত ভাগৱতৰ কাহানিও নুশুনা নোপজা কথা কিছুমান কৈ সকলোৰে মন মগজুত ক্ৰিয়া কৰিব। কথা একেখিনিয়ে, নহয়নে? তাকে খালি উপস্থাপন কৰা পদ্ধতিটো সকলোৰে বেলেগ। আৰু আনটো ফালৰ পৰা চাবলৈ গ'লে অকণমান আগত ব্যাখ্যাৰ আৰম্ভণিতে পৰিস্থিতিটো সুন্দৰভাৱে চলিবলৈ উদযাপন সমিতিয়ে এইটোও ঘোষণা কৰি দিছিল যে ব্যাখ্যাৰ সময়ত মোবাইল ফোনটো চাইলেণ্ট ৰাখিব, কথা বতৰা বৰকৈ নাপাতিব। সেই কথাটো কেৱল ব্যাখ্যাৰ বাবেই নহয়, পাঠৰ সময়তো মই কৈ যোৱা কথাখিনি গুৰুত্ব নিদিলেও কোনো দুখ নাই। কিয় জানেনে? কাৰণ ইয়াত মই মোৰ দৃষ্টিকোণেৰে ক'ম, যি ক'ম, নহয়নে? আধাৰ ভাগৱত, কিন্তু তাত নিজা দৃষ্টিটো আছে। কিন্তু যেতিয়া ভাগৱতৰ প্ৰত্যক্ষ বাক্য উচ্চাৰণ হয়, সেইখিনি সময়ত যদি মই নিজৰ গুৰুত্বতাটো তাক দিব নোৱাৰোঁ, দুখনীয় সেইটো বেছি হয়। আৰু যিমানখিনিলৈকে কথা শুনাত আছে, কথা শুনাৰ প্ৰসংগ আছে ন, কোনোবা এজন ঘৰত বহি আছে, নামঘৰলৈ আহিব পৰা নাই কিবা কাৰণত, কিন্তু যদি তেওঁৰ মন আছে, হয়নে, তেওঁ ঘৰৰ বিচনাৰ পৰা হ'লেও শুনি থাকিব। আৰু যদি মোৰ মনটো নাই, তেতিয়াহ'লে মই ফোনটো চাইলেণ্ট কৰিও মনে মনে বহি থাকিও মই শুনি থাকিব নোৱাৰোঁ, কাৰণ মোৰ মনটোত বেলেগ চলি থাকিব, নহয়নে? সেই ভিতৰৰ যিটো প্ৰক্ৰিয়া, সেইটো আমি কাৰোবাক নিৰ্দেশনা দি পৰিৱৰ্তন কৰিব নোৱাৰোঁ। সেইবাবে কথা কোৱা হৈছে যে যতো ভাৱ ততো ভৱতি, যে যেনে ধৰণৰ ভাৱ থাকিব তেনেধৰণৰ চিন্তাধাৰা দৰ্শনেই মনত প্ৰকট হ'ব। আজি এতিয়া আপোনাসৱৰ ইয়াত শ্ৰীমদ ভাগৱত শ্ৰৱণ কীৰ্তনৰ ৪ৰ্থ দিন, নহয়নে? ইতিমধ্যে অসমৰ গণ্যমান্য বহুকেইজন ব্যাখ্যাকাৰ, সুবক্তা, সুআলোচকে আপোনাসৱৰ সন্মুখত শ্ৰীমদ ভাগৱতৰ ব্যাখ্যা আগবঢ়াই গৈছে। গতিকে যেতিয়া তেৰা সমস্তই ভাগৱতৰ আধাৰত ভক্তি মাৰ্গৰ কথাখিনি আপোনাসৱৰ আগত উপস্থাপন কৰি গৈছে, গতিকে তাৰ ওপৰত আকৌ মই মলম লগাবলৈ মোলৈ বাকী নাই। গতিকে মই অকণমান ব্যক্তিগত ধাৰাৰেহে দুটামান কথা আজি উপস্থাপন কৰিম। আৰু তৃতীয় কথাটো হ'ল কি, সময় যিয়েই নহওক, এতিয়া লাহে লাহে গম পাব, যেতিয়া ছাগলীৰ মুখখন খোল খায় তেতিয়া সহজে বন্ধ নহয়। আৰম্ভণিতে বহি ভাল লাগিব, আৰু 1 ঘণ্টা 2 ঘণ্টাৰ পাছত কেতিয়া উঠি যাওঁ লাগিব। গতিকে আৰম্ভণিতেই কৈ থৈছোঁ যে নামঘৰৰ ভিতৰত বহি আছোঁ, উঠি গ'লে বেয়া পাব নি, বেয়া লাগিব নি, ভুলতো নাভাবিব, মনুষ্য দেহাহে, যদি আমনি পায় স্ব-ইচ্ছাই উঠি যাব। আৰু যদি আমনি পাই কৈ দিব যে সামৰিব লাগে, কাৰণ মই ভাল পোৱা নোপোৱাৰ পৰা ইয়াত একো পৰিৱৰ্তন নহয়, আপুনি ভাল পোৱা বেয়া পোৱাৰ পৰা একো পৰিৱৰ্তন নহয়। ভাৱটো একমাত্ৰ ঈশ্বৰেহে জানে। ময়ো ইয়াত কি ভাৱ লৈ বহিছোঁ, আপোনাসৱে কোনেও মোৰ মুখমণ্ডললৈ চাই বুজিব নোৱাৰে মোৰ অন্তৰত কি আছে, নহয়নে? আৰু সেইবাবে ভগৱন্তকো কোৱা হৈছে ভাৱগ্ৰাহী জনাৰ্দন। কিমান জানিছোঁ, কিমান বুজিছোঁ, কিমান ভক্তি কৰিছোঁ, কিমান শাস্ত্ৰ পঢ়িছোঁ, কোনো বিচাৰ্য বিষয় নহয়। বিচাৰ্য বিষয় কি? ভাৱটো কি, হয়নে? যেতিয়ালৈকে ভাৱটো শুদ্ধ নহয়, তেতিয়ালৈকে শাস্ত্ৰ পঠন পাঠন আলোচনা বা তত্ত্ব কথাই জীৱক তৰাব নোৱাৰে। ভাগৱতৰ আধাৰেই হৈছে ভাৱ।
আৰম্ভণিও হৈছে সেইবাৰে ভ-বৰ্ণৰ পৰা। যেতিয়া ভাৱটো থাকে ন, ভাবিন লভতে জ্ঞানম, জ্ঞান আপোনা আপুনি আহে। ভাবিন লভতে সৰ্বম, ভাৱ থাকিলে সকলো পাব পাৰি। ভাবিন লভ্যতে দেৱ দৰ্শনম, ভাৱ থাকিলে স্বয়ং ইষ্টদেৱৰ দৰ্শনো পোৱা সম্ভৱ। কিন্তু ভাৱ কেনেকৈ আহে? যোগম ভৱতি ধ্যানম, ধ্যানম ভৱতি ভাৱম। ভাৱ আহিবলৈ হ'লে পোনপ্ৰথমীয় বস্তুটোৱেই হৈছে বোলে ধ্যান। যেতিয়া ধ্যান, ক্ষমা কৰিব, যোগ। যেতিয়া যোগ সাধন হ'ব তেতিয়া ধ্যান আপোনা আপুনি হ'ব। আৰু যেতিয়া ধ্যান আচৰণ হ'ব তেতিয়াহ'লে ভাৱ আপোনা আপুনি আহিব। আমি যে কৈ থাকোঁ ন ভক্তি মাৰ্গত, এই ভাৱটো লাগে, ভাৱটো লাগে, ভাৱটো লাগে। ভাৱটো ক'ৰ পৰা আহিব? মই ক'লে বুলি আহিব নি? আপুনি ক'লে বুলি আহিব নি? নাহে, হয়নে? ভাৱটো ইমান এতিয়া যুগত অভাৱ হৈছে। চাওকচোন, পিতৃ মাতৃৰ প্ৰতি ল'ৰা ছোৱালীৰ মনতো কোনোবাখিনিত ভাৱৰ কেতিয়াবা অভাৱ হোৱা আজিৰ সমাজত দেখা পোৱা যায়গৈ। ভগৱানৰ কথাটো কোনো প্ৰশ্নই নাই তেতিয়াহ'লে। নিজৰ মাক দেউতাকৰ প্ৰতি যেতিয়া ভাৱটো অকণমান তাৰতম্য ঘটে, ভগৱানৰ প্ৰতি কিয় নঘটিব? ভাৱটো ইমান সহজে পোৱা বস্তু নহয়। কাৰোবাৰ উপদেশত, ক'ৰবাৰ পৰা শুনিলে। প্ৰথম কি কৈছে? যোগ। যোগ বুলি ক'লে পদ্মাসনত বহি শাৰীৰিক যিটো ধ্যানৰ বিধান আছে সেয়াই যোগ নহয়। সেইটো এটা শৰীৰৰ স্তৰৰ এটা মাধ্যম, যাক আমি যোগ বুলি কওঁ। তাত অনুলোম বিলোম, আসন প্ৰাণায়াম ইত্যাদি জড়িত হৈ আছে নহয়, অষ্টাংগ যোগ। ভাগৱতৰ দৰ্শনত যোগক কি বুলি কোৱা হৈছে? যোগ শব্দটোৱে বুজাইছে যে সংযোগ, কাৰোবাৰ সৈতে কিবা এটা সংযোগ হোৱা, হয়নে? সেই সংযোগটো আমি কেনেকৈ চাওঁ? নামঘৰলৈ আহিলোঁ, নামঘৰলৈ আহি ইজনে সিজনক লগ পোৱাৰ লগে লগে ভাল বেয়া ইত্যাদি প্ৰয়োজনীয় জাগতিক কথাখিনি আমি পাতিলোঁ। কিন্তু নামষাৰ প্ৰসংগ কৰাৰ আগমুহূৰ্তত বা পাঠ আৰম্ভণি হোৱাৰ আগমুহূৰ্তত যেতিয়া হৰিধ্বনি দিয়ে, হয়নে, তেতিয়া সকলোৱে নিজৰ কথা বতৰাবোৰ বাদ দি গম পায়, সতৰ্ক হয় যে এতিয়া নাম গাবলৈ লৈছে, এতিয়া আমি নাম গাবলৈ প্ৰস্তুত হ'ব লাগিব। বা এতিয়া পাঠ পঢ়িবলৈ লৈছে, এতিয়া পাঠ পঢ়িবলৈ আমি প্ৰস্তুত হ'ব লাগিব। সেই হৰিধ্বনিটোৱে কি কৰিলে? সংযোগ কৰিলে প্ৰত্যেকজনৰ অন্তৰাত্মা। কাৰ বাবে? ভগৱন্তৰ নাম লোৱাৰ বাবে, হয়নে? প্ৰথম সংযোগটো স্থাপন কৰিব লাগিব আপোনাৰ আৰু মোৰ মাজত। আৰু এই সংযোগটো চকুৰে চাই পেলাই কৰা নাযায়, হয়নে? এই সংযোগটো মানুহে দেহটোলৈ চাই পেলাই সংযুক্ত কৰা নাযায়। এই সংযুক্ত কাৰ জৰিয়তে হয়? অন্তৰাত্মাৰ জৰিয়তে। আৰু সেইটো প্ৰত্যক্ষ কৰিব নোৱাৰি, সেইটো মাত্ৰ অনুভৱ কৰিব পাৰি, হয়নে? চেনীৰ মিঠা সোৱাদটো কোনেও দেখুৱাই দিব নোৱাৰে। অৰ্জুনে সুধিছিল যে তুমি ভগৱানে কৈ আছে যে ময়ে সৰ্বস্ব, পৰ্বত নদী যত যিমান কীট পতংগ জংগ মহাপুৰুষেও লিখিছে, হয়নে? সৰ্বস্ব মই, কিন্তু সকলোতে তুমি আছা ঠিকেই, তোমাক মই কেনেকৈ জানিম তুমি কি হয়? ভগৱন্তই কৈছে বোলে ৰসা আপচু কোনতেই, মই বোলে পানীৰ সোৱাদটোৰ নিচিনা। পানী জানো সোৱাদ থাকে? নাথাকে ন। কিন্তু পানীৰ এইটো বৈশিষ্ট্য থাকে, তাত যদি চেনি দি দিম সি চেনিৰ সোৱাদটো লৈ ল'ব, যদি তাত টেঙা দি দিম টেঙাৰ সোৱাদটো লৈ ল'ব। ভগৱানৰ ক্ষেত্ৰত ভাৱটো তেনেকুৱা। যদি তেওঁৰ প্ৰতি টেঙা ভাৱ থাকে, জীৱনত টেঙাই পাওঁ। যদি মিঠা ভাৱ থাকে তেতিয়া মিঠাবিলাকেই আহে। আৰু যদি বেয়া ভাৱ থাকে জীৱনলৈ বেয়াখিনি আহে। যত ভাৱ তত ভৱতি। আৰু যোগৰ আটাইতকৈ উত্তম পৰাকাষ্ঠা কি? সমত্তম যোগ উচ্যতি, যে সমদৰ্শন, যিটো আজিৰ যুগত বহুত টান। সমান দেখা, হয়নে? সমাজত সমান দেখা বাদেই দিয়ক, পৰিয়ালতে আমি সমান নেদেখোঁ, হয়নে নহয়? নিজৰ পৰিয়ালৰ মানুহকেইটাৰ ভিতৰতে সমানতা আমাৰ নাথাকে, তাৰপিছত আমি বিশ্বত সমানতা দেখাৰ কথা কৈ থাকোঁ। বহুত দুৰ্লভ। আৰু সেই সমানতা কেতিয়া আহিব? যেতিয়া এতিয়া বুজা যায় যে মই যিকেইটা বস্তুৱে মোক বনাইছে সেই একেকেইটা বস্তুৱে আপোনাকো বনাইছে, হয়নে? তাৰ উপস্থাপনটো বেলেগ। মানুহ একেটাই কৃষ্ণৰ ভাও লৈছে, একেটাই দৈত্যৰ ভাও লৈছে, একেটাই ঋষিৰ ভাও লৈছে, একেটাই গায়নৰ ঘাটটোও মাৰিছে। মানুহ কিন্তু একেটাই আছে, সাজ সজ্জাটো বেলেগ, হয়নে? যেতিয়া এইটো চিন্তা আহে যে সেই ঈশ্বৰ এজনেই আৰু তেওঁৱেই সৰ্বস্বকে সৃষ্টি কৰিছে, সেয়া লাগিলে মনুষ্য কি অনুপৰমাণুটোলৈকে, হয়নে? আমি যদি আন্তৰিকভাৱেও চাওঁ, আমাৰ শৰীৰটো কিহে গঠন কৰে? আমি স্কুলত পঢ়িবলৈ পাওঁ কোষ বোলে মনুষ্য শৰীৰটো গঠনৰ একক, হয়নে? কিন্তু কোষটো আটাইতকৈ সূক্ষ্ম একক নহয়, তাতোতকৈ তাৰ ভিতৰত সোমাই গ'লে বোলে এটা কোষ কেন্দ্ৰ থাকে, হয়নে? কোষ কেন্দ্ৰটোৰ ভিতৰত DNA থাকে, বংশগতিৰ বাহক, যি প্ৰজন্ম ধৰি এতিয়ালৈকে আপুনি মই এতিয়া যিটো শৰীৰ পাই আছোঁ, এইটো শৰীৰ নিজেতো গোটাই লোৱা নহয়,
এই শৰীৰটোৰ ওপৰত আপোনাৰ মোৰ পিতৃ পিতামহ পৰ পিতামহ উদ্ধ পিতামহ সেইসকলৰ জেনেটিক্সটো আছে, সেইকাৰণে এই শৰীৰটো, হয়নে? আৰু সেই বংশগতিৰ বাহক যিটো অংশত সোমাই থাকে তাক যদি টানি যদি উলিয়াই দিবলৈ হয়, আমাৰ গোটেই পৃথিৱীখন 4 পাক বোলে বান্ধি পেলাব পৰা যাব। ভাবি চাওকচোন, আমি কোষটোৱে চকুৰে নেদেখোঁ, কোষটোৰ ভিতৰত কোষ কেন্দ্ৰ, তাৰ ভিতৰত বংশগতিৰ বাহক ৰূপত সেই DNA ডাল আছে, ইমান সূক্ষ্ম, কিন্তু সেই সূক্ষ্মতাত ইমান বিৰাট সোমাই আছে যে 4 পাক পৃথিৱীখন মেৰুৱাই পেলাব পৰা হ'ব। সৌদিনালৈকে সেইটো সম্ভৱ নাছিল, কিন্তু এতিয়া সকলোৱে জানে DNAৰ কথা, হয়নে? কিন্তু সেই DNAতকৈ সূক্ষ্ম বস্তু হৈছে কি? ইলেক্ট্ৰন, প্ৰজিট্ৰন, এইবিলাক কিছুমান পদাৰ্থৰ কণা। কিন্তু তাতোতকৈ সূক্ষ্ম বস্তু হৈছে কি? ষ্ট্ৰিং, অৰ্থাৎ এটা কম্পনৰ কম্পনাংক, যাক আধুনিক বিজ্ঞানৰ ভাষাৰে শক্তিৰ এটা স্বৰূপ বুলি কোৱা যায়। সৃষ্টিৰ আৰম্ভণি ক'ৰ পৰা হৈছে? শক্তিৰ পৰাই। এই শৰীৰটো কোনে চলাই আছে? শক্তিয়ে। শক্তিৰ স্বৰূপবিলাক বেলেগ বেলেগ, মূল উৎসটো কি? এটা বস্তুৱেই, যাক আমি ভাগৱতৰ ভাষাৰে বা ধাৰাৰে চেতনা বুলি কওঁ, হয়নে? সেই চেতনা যিদৰে ভগৱন্তত আছে, ভগৱন্তই স্বয়ং চেতনাময়, প্ৰত্যেক জীৱ শৰীৰতো আছে, প্ৰত্যেক অনুপৰমাণুতো আছে। যেতিয়া বুজা যায় যে মেইন কজটো একেই, মোৰ অস্তিত্বৰ আৰু সেই বিৰাটৰ অস্তিত্বৰ, তেতিয়া সমানতাটো আহে। সমানতা মানে এইটো নহয় বুলিব এইজন সমাজৰ এজন শিক্ষিত মানুহ, নহয়নে? আৰু সেই শিক্ষিত মানুহজন, এই যে কোৱা যায়, ভুল ধাৰণা এটা গুচি আহে নহয়, কুকুৰৰ চিগালৰ কুকুৰটোতো সমান দৃষ্টি ৰখা আৰু ব্ৰাহ্মণজনতো সমান দৃষ্টি ৰখা। তাৰ পৰা এইটো বুজোৱা নাই যে কুকুৰটোৱে ব্ৰাহ্মণজন, ব্ৰাহ্মণজনেই কুকুৰজন। ব্ৰাহ্মণ বুলি ক'লেও আজিকালি শব্দটো প্ৰয়োগ কৰিবলৈ আমাৰ অসমত ভয়। ব্ৰাহ্মণ বুলি ক'লেও তথাকথিত জাতিগত এটা ধাৰাত মানুহে লৈ বা বুজি লয়। ব্ৰহ্ম জানাতি ব্ৰাহ্মণ, সেই দৃষ্টিৰেহে ইয়াত সেইটো কথা কোৱা হৈছে, হয়নে? তাত দুইজন সমান কোনটো স্তৰত? আত্মাৰ স্তৰত, হয়নে? তেওঁলোকৰ অস্তিত্বৰ মূলভূত কাৰণৰ আধাৰত তেওঁলোক সমান। সেই সমানতাটো আহিলে ধ্যান আহে। ধ্যান মানে কি? একাগ্ৰতা। এই কলি যুগত বোলেতো ধ্যানৰ দৰকাৰ নাই, নহয় জানো? যুগ ধৰ্মই কৈ গৈছে, সেইখিনিতে দৃষ্টিকোণটো বহল কৰাটো প্ৰয়োজন। কলিত যে নামেই যুগ ধৰ্ম, তাত কোনো দ্বিমত ৰাখিবলগীয়া নাই, সেইটো শাস্ত্ৰৰ সিদ্ধান্ত আৰু সকলোৱে জানে। তাত আকৌ নতুনকৈ কিবা তাকে প্ৰকাৰে ব্যাখ্যা কৰিবলগীয়া, বুজাবলগীয়া নাই। কিন্তু তাৰ অৰ্থ এইটো নহয় যে বাকী যিখিনি ব্যৱস্থা আছে সেই ব্যৱস্থাখিনিক আমি নুই কৰিম। নামৰ প্ৰাধান্যতা আছে, কিন্তু সেই নামক ল'বলৈ যাওঁতে আমি ধ্যান নহ'লে নহ'ব, একাগ্ৰতা নহ'লে নামষাৰ গোৱা সম্ভৱ জানো? ভগৱন্তই নিশ্চয় 4 দিনৰ ব্যাখ্যাত ভগৱন্তৰ ধাৰণাৰ, ধ্যান ধাৰণাৰ কথা ওলাইছে। ভগৱানৰ ৰূপটোও ভাবিবলৈ চৰণৰ পৰা মস্তকলৈ, মস্তকৰ পৰা চৰণলৈ ভাবিব লাগে। নভবাকে জানো আমি তেওঁক ধ্যান কৰিব পাৰিম, তেওঁৰ নাম ল'ব পাৰিম? নামতিজনে নামষাৰ গাওঁতে স্থূল বৈকুণ্ঠখন ইয়াত কল্পনা কৰিব লগা হয়, হয়নে? সেই চৰ্চনৰ জৰিয়তে কি? ধ্যান। ধ্যানৰ লক্ষ্য যদি কৃষ্ণ, তেতিয়াহ'লে সেইটো প্ৰয়োজনীয়। আৰু সেই যেতিয়া ধ্যান আহে, ধ্যান আহিলে কি হয়? এটা নিৰ্দিষ্ট স্থানত মনটো কেন্দ্ৰীভূত হয়। নাম যে ক'লে, এক শৰণৰ কথা যে ক'লে, কিয়? এক শৰণ গোড়ামী নহয় যে এজন কৃষ্ণকে মানি লৈছে, বাকী কাকো নামানো, বাকী কাকো নামানো বুলি কোৱা হোৱা নাই, কিন্তু এজনক ধৰা হৈছে যাতে মনটো একাগ্ৰ হয়। সেইটো কট্টৰতা নহয়, সেইটো স্পষ্টতা, হয়নে? সৰস্বতী পূজা বুলি ক'লে আমি এতিয়া বৈষ্ণৱ মাৰ্গত আছোঁ, নাকটো কুচাই দিম নি? নিদিওঁ আমি, হয়নে? বিদ্যাৰ অধিষ্ঠাত্ৰী বুলি আমাৰ শাস্ত্ৰসমূহত আছে, সেইটো কথা বেলেগ। কিন্তু আমি বৈষ্ণৱ মাৰ্গত থাকি কৃষ্ণক উপাসনা কৰোঁ। তাৰ উদ্দেশ্য কি? কৃষ্ণক মনাৰ অৰ্থ এইটো নহয় যে আমি কাৰোবাক নিন্দা কৰোঁ, হয়নে? সেইটো স্পষ্টতা, আমি এজন ঈশ্বৰক ধৰি আগবাঢ়িব লাগিব। ৰথৰ চকাখিনিৰ সন্মুখত ঘোঁৰা 4-5টা লগোৱা থাকে। এটা ঘোঁৰা বোলে পূবলৈ যাব, ইটো পশ্চিমলৈ যাব, সেইটোতো সম্ভৱ নহয়। একেলগে জুতি বান্ধি থোৱা থাকে যেতিয়া এটা পথতেই যাব লাগিব, কিন্তু হ'লেও এইফালেও পতি এটা থাকে, এইফালেও পতি এটা থাকে। কিয়? যাতে নিজৰ লক্ষ্যটোত সম্পূৰ্ণ স্পষ্ট, তিল মানুহ বিচলিত নহয়। সেইবাবে এজনৰ সিদ্ধান্ত। চেতনাৰ স্তৰত তেওঁ লাগিলে যোনেই যি বুলিয়ে গ্ৰহণ নকৰক কিয়, নহয়নে? শান্তমূৰ্তি কৃষ্ণ দেৱক ভজন্ত, আন দেৱ সমস্তকো নিন্দা নকৰন্ত। নহ'লে আৰু বৈষ্ণৱৰ আৱেগটো আহিলেও কেতিয়াবা আমাৰ নিন্দাবাদটো খুব হৈ যায়। আমি আনক বিচাৰ কৰিবলৈ যাওঁ। আমাৰ দায়িত্ব হৈছে আমি নিজক বিচাৰ কৰা, নিজক কিমানে পৰিপক্ক কৰিব পাৰোঁ। আৰু যেতিয়া সেই ধ্যান আহে, ভগৱন্তত একাগ্ৰতাটো আহে, তেতিয়া ভাৱ আহে, ভাৱতেই ভক্তি সিজে।
কিন্তু সেই ভাৱক গ্ৰহণ কৰাৰো তিনিটা বোলে উদ্দেশ্য আছে। প্ৰথমটো হৈছে ইচ্ছা, দ্বিতীয়টো হৈছে আৱশ্যকতা, আৰু তৃতীয়টো হৈছে বাধ্যতা। যেনেকৈ ভগৱানৰ কথা শুনিবলৈ, ভগৱানক ভজিবলৈ, সেইটো কথাকে কোৱা হোৱা নাই। কাষৰ ঘৰলৈ যাবলৈও প্ৰথমতে কি বস্তুটো লাগিব? ইচ্ছাটো। ইচ্ছা নহ'লে নামঘৰলৈ বাদ দিয়ক, বিচনাখনৰ পৰা উঠি যাবলৈকে মন নাযায় ঠাণ্ডাৰ দিনত, হয়নে নহয়? শুনিবলৈ অকণমান আচহুৱা লাগিব পাৰে, কিন্তু তেনেকেই বুজিব লাগিব। ভক্তি বুলি ক'লে সৌ ওপৰত বহি থকা কিবা এটা বস্তু নহয়, নিজৰ জীৱনতে সেইখিনি বস্তু প্ৰতিফলিত হৈ আছে। প্ৰথমটো প্ৰয়োজনীয় বস্তুটো হৈছে যিকোনো কিবা এটা কাম আচৰণ কৰিবলৈ যোৱা, প্ৰথমটো হৈছে ইচ্ছা। যি স্থানত ইচ্ছাটো থাকে তাত আৱশ্যকতা আৰু বাধ্যতা নাথাকিবও পাৰে। মন গৈছে কাৰণে তেওঁ গৈছে, মন গৈছে কাৰণে তেওঁ চাকি জ্বলাইছে, মন গৈছে কাৰণে ধূপডাল জ্বলাইছে, মন গৈছে কাৰণে তেওঁ ক'ৰবালৈ গৈছে। আৰু দ্বিতীয়টো হৈছে কি? আৱশ্যকতা। য'ত আৱশ্যকতা থাকে তাত প্ৰয়োজন নহয় যে ইচ্ছাটো থাকিব।